নমস্কাৰ চন্দনা দাস বাইলুং ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই আজি কুইজ পাৰ্ট 3 আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আহকচোন আমি ভিডিওটো আৰম্ভ কৰো কুইজ পাৰ্ট 2 আপোনালোকলৈ আগবঢ়া প্ৰশ্ন আছিল যে এজন পূৰ্ণবয়স্ক মানুহৰ দেহত কিমান পৰিমাণৰ তেজ থাকে ইয়াৰ উত্তৰটো হৈছে প্ৰায় 5-6 লিটাৰ মান এতিয়া কুইজৰ 1 নম্বৰ প্ৰশ্নটো হৈছে হকিৰ জাদুকৰ বুলি কাক কোৱা হয় উত্তৰটো হৈছে ধ্যান চাঁদ 2 নম্বৰ প্ৰশ্নটো হৈছে ভূটানৰ জাতীয় খেল কি উত্তৰটো হৈছে ধনুৰ্বিদ্যা 3 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ আটাইতকৈ পুৰণি খেল কি উত্তৰটো হৈছে কুস্তি 4 নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটোৰ নাম কি উত্তৰটো হৈছে ছাল 5 নম্বৰ প্ৰশ্নটো হৈছে গছৰ পাতৰ ৰং কিয় সেউজীয়া হয় উত্তৰটো হৈছে হৰিতকণা বা পত্ৰহৰিতৰ বাবে 6 নম্বৰ প্ৰশ্নটো হৈছে সয়াবিনত কিমান পৰিমাণৰ প্ৰটিন থাকে উত্তৰটো হৈছে শতকৰা 40%। 7 নম্বৰ প্ৰশ্নটো হৈছে চাহ গছৰ বৈজ্ঞানিক নাম কি উত্তৰটো হৈছে কেমেলিয়া চাইনেন্সিছ 8 নম্বৰ প্ৰশ্নটো হৈছে তিতা কেৰেলাৰ বৈজ্ঞানিক নাম কি উত্তৰটো হৈছে মমৰ্ডিকা চাৰ্মামচেল 9 নম্বৰ প্ৰশ্নটো হৈছে কণীৰ পৰা জন্ম হোৱা প্ৰাণীক কি কোৱা হয় উত্তৰটো হৈছে অণ্ডজ অন্তিম প্ৰশ্নটো হৈছে মহাকাশত কোনো বস্তুৰ ওজন কিমান উত্তৰটো হৈছে 0 আজিৰ কুইজৰ প্ৰশ্নৰ উত্তৰ ইমানে আপোনালোকলৈ এটা কুইজ আগবঢ়াইছো বিলাহী প্ৰকৃততে ফল নে পাচলি এই প্ৰশ্নটোৰ উত্তৰ তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু আজিৰ প্ৰশ্ন উত্তৰ কেইটা কেনে যদি ভাল পায় তেতিয়াহলে লাইক কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ